যে শান্তি ঘূৰি আহিছে গতিকে সময়ত নিৰ্বাচন যদি ঘোষণা কৰা যায় তেন্তে পৰৱৰ্তী কি ধৰণে যাব নাযাব ৰাইজে নিশ্চয় বুজিব আৰু যোৱা 5টা বছৰত সম্পূৰ্ণ 5টা বছৰ হ'বহি UPPLৰ শাসন BTCত গতিকে ৰাইজে তুলনামূলকভাৱে চালে যে কোনে বেছি কাম কৰিব পাৰে কাৰ ভিজনটো ক্লিয়াৰ যি কোনে বেছি কমিটেড হয় গতিকে ইয়াৰ কাৰণে আমাৰ ট্ৰেক ৰেকৰ্ড 17 বছৰৰ যিটো ট্ৰেক ৰেকৰ্ড এইটো আছে আমি মানে নকলেও হ'ব যে যি কাৰ্যকলাপ বা BTCত BPAB যি ধৰণে শাসন চলাইছিল যি ধৰণে ৰাইজৰ মাজত এটা সমাদৰ লাভ কৰিছিল গতিকে এইটো আকৌ আমি ৰাইজৰ মাজত এটা স্পষ্ট এটা দেখা পাইছোঁ মই এপ্লিকেশ্যনটো দিলোঁ প্ৰচিডিউৰ মতে গতিকে মই নিৰ্বাচনত খেলিম চাওক দেখা নেদেখাটো আমিহে বনাই ল'ব লাগিব কোনোবাতে ৰেডিমেড বনাই নিদিয়ে গতিকে সমষ্টিত আকৌ নটিফিকেশ্যন দিব লাগিব যে যিবিলাক নতুনকৈ গাঁও অন্তৰ্ভুক্ত হ'ল আৰু যদি 40টাৰ ভিতৰত থাকে তেন্তে নটিফিকেশ্যন দি অন্তৰ্ভুক্ত কৰিব লাগিব নলবাৰী পাৰ্টৰ পৰা কিছুমান সোমাইছে যদি দৰংগাজুৰিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা যায় নে গইবাৰী তাত অন্তৰ্ভুক্ত কৰা যায় দ্বিতীয় কথাটো হ'ল যদি 60টা সমষ্টি যদি হয় তেন্তে তুলনামূলকভাৱে অলপমান কম হ'ব যেনিবা পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ এতিয়া এবাৰে 75 লৈকে আছে 75,000 গতিকে কি ধৰণে যায় এইটো অসম চৰকাৰে সিদ্ধান্ত ল'ব আৰু ঠিক তেনেকৈ নিৰ্বাচনখন কোনে পাতিব ডিছপ'জন আছিলে ইলেকশ্যন কমিশ্যনৰ অৰ্থাৎ ষ্টেট ইলেকশ্যন কমিশ্যনৰ দায়িত্ব দিয়া হৈছিলে কিন্তু এইবাৰ সংবিধান যদি সংশোধন কৰা যায় একেদৰে ফৰ্মেলি ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ দায়িত্ব BTCৰ কাৰণে ল'ব আগে পিছে ডিষ্ট্ৰিক্ট কাউন্সিলবিলাক ডিচিবিলাকত থৈ দিয়া হৈছিল কিন্তু আমাৰতো ইলেকশ্যন কমিশ্যন ষ্টেটত থৈ দিয়া হৈছিলে অলপতে যোৱা 2 তাৰিখে BTCৰ এটা সময়ৰ ডেপুটি চিফ কাম্পা বৰগেৰে ডাঙৰীয়াই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বা সেই বিষয়টোক লৈয়ে মানুহসকলে বহুতো স্পেকুলেশ্যন আৰু ঠিক তেনেকৈ অপপ্ৰচাৰ চলাই আছে যে অতি সোনকালে ইমানুৱেল মোছাহাৰী ডাঙৰীয়াও আকৌ UPPLত যোগদান কৰিব গতিকে এই বিষয়টো মই একেবাৰে নৎসাত কৰিছোঁ আৰু তেনেকুৱা উৰা বাতৰি উচিত নহয় গতিকে মোৰ ফালৰ পৰা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে নো ডাউট মই এটা সময়ত বেলেগত গৈছিলোঁ বিশেষ কাৰণে কিন্তু আকৌ মই নিজৰ ঘৰলৈ ঘূৰি আহিলোঁ গতিকে কোনো পধ্যে কোনো ধৰণে মই UPPLত যোৱাৰ কোনো মনস্থ কৰা নাই আৰু UPPLৰ মুৰব্বী ডাঙৰীয়া আমি ভালদৰে জানো দূৰৰ পৰা অলপ ভাল দেখিব পাৰে কিন্তু আমাৰ অঞ্চল বুলি আমাৰ একেটাৰ প্ৰতি কোনো এটা কিবা নাই কোনোবা আকৃষ্ট নাই বা তেনেকৈ এটা একেলগে কাম কৰাৰ পৰিৱেশখিনিও নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত গতিকে কোনো পধ্যে মই অন্য পাৰ্টিত মই নাযাওঁ আৰু আমাৰ যিসকল সতীৰ্থসকল আছে একেসকলো যাতে সেই ভুল সিদ্ধান্ত নকৰে যি গ'ল গতিকে মোৰ ফালৰ পৰা অনুৰোধ আৰু মোৰ ফালৰ পৰা স্পষ্টীকৰণ এইটোৱেই পলিটিক্সত ইম্পচিবল বুলি কোনো কথা নাই এতিয়াও যথেষ্ট সময় আছে যদি মোজা পৰা হ'ব লাগিলে 40টা সমষ্টি আছে 20টা ভাগ কৰিলেই হৈ যায় উইদিন 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত কিন্তু এতিয়া কম্পিটিটিভ পলিটিক্স আৰু পলিটিক্সটো হ'লে এটা চেছ গেমৰ নিচিনা প্ৰতিটো মুভত কেলকুলেশ্যন কৰি মুভ কৰা হয় লাষ্ট মমেণ্টে কোনে কি ৰল ল'ব সেইটো নিৰ্ভৰ কৰিব কেনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ব এতিয়ালৈকে তেনেকুৱা এটা পিকচাৰবিলাক ক্লিয়াৰো হোৱা নাই আৰু নিৰ্বাচন এটা ঢৌ অহা নাই BTC কাউন্সিল নিৰ্বাচন গতিকে স্পেকুলেশ্যন এইটো সময়ত কি ধৰণে যায় গতিকে আজিৰ ধৰণৰ যেনেকৈ UPPLৰ লগতো আছে আৰু এটা ৰাজনৈতিক পাৰ্টি হিচাপে একেসকলৰো অংক এটা আছে কাৰণ মই জানো এটা নেশ্যনেল পাৰ্টি হিচাপে একেসকলৰ বিশেষকৈ MLA নিৰ্বাচনৰ প্ৰতি একেসকলৰ বেছি যুঁজাটো চলাব গতিকে কাউন্সিল এটা সাধাৰণ এটা শাসন ব্যৱস্থা ষ্টেট গভৰ্ণমেণ্টে যি গভৰ্ণমেণ্ট চলে কাউন্সিলতো সেই ইয়াৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব গতিকে ষ্টেট গভৰ্ণমেণ্টখন যদি দখল হৈ যায় কাউন্সিলনো কি ডাঙৰ কথা গতিকে নেশ্যনেল পাৰ্টিবিলাকৰতো পুৰা সমগ্ৰ ভাৰতবৰ্ষ গোটেই মানে ভাৰতখনেই আছে এটা স্প্ৰিং বৰ্ড কাউন্সিলটো এটা স্প্ৰিং বৰ্ড গতিকে কাউন্সিলখন যদি আমি চৰকাৰটো গঠন কৰিব পাৰোঁ নিশ্চয় পৰৱৰ্তী MLA নিৰ্বাচনৰ কাৰণে ভাল হয় এছেম্বলিৰ কাৰণে
বাকী ৰতি মহাৰতি বিলাকৰ কথাটো হ'ল সুকীয়া একেসকলৰ কি অংক কৰিছে মই নাজানো এতিয়া আমাৰ পাৰ্টি ফালৰ পৰা সভাপতি মহোদয়ে কৈছে যে সিনিয়ৰ মানুহবিলাক এইবাৰ আহি যাওক গতিকে ইয়াৰ কাৰণে অলপ ভালো হ'ব আৰু কাউন্সিলৰটো অলপমান সমস্যা হৈছে যে আগত আছিল বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল 40টা বিভাগ হস্তান্তৰ কৰা হৈছিল আকৌ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আমাক দিয়াৰ কাৰণে কাৰ্বি আংলঙো একেসকলে আপগ্ৰেডেশ্যন বিচাৰিছে যে কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল ডিমা হাছাও অট'নমাছ টেৰিটৰিয়েল কাউন্সিল কিন্তু ইতিমধ্যে আমাৰতো প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ আমি তলত নামিলোঁ এতিয়া ৰিজনেল কাউন্সিল বনাই দিলে গতিকে 125 এমেণ্ডমেণ্ট যদি এইবাৰ আহি যায় কাৰ্বি আংলঙৰ ওপৰত গ'ল BTC কাউন্সিলতছে আমাৰতো অলপ তলত যাব আৰু গতিকে সেইটো কি ধৰণে কৰিব বিচাৰিছে মই নাজানো কি লজিক আছে বিহাইণ্ড কি লজিক আছিলে কি লজিক গ্ৰহণ কৰি পেলাই সেইটো সিদ্ধান্ত লোৱা হৈছে মই নাজানো ছেকেণ্ড থিংটো হ'ল মাটি বাৰীৰ ক্ষেত্ৰতো বহুত কথা ওলাইছে এতিয়া আমি দেখা পাইছোঁ স্পষ্ট যে BTCত যিটো 4.3 ক্লজত যি দিয়া হৈছিলে যে BTCত যিসকলে 2003 চনলৈ বসবাস কৰি আছে একেসকলৰ BTCৰ বাসিন্দা যিমানে আইন প্ৰণয়ন নকৰক কিবা যদি নতুন আইন যদি প্ৰণয়ন যদিও বা কৰে BTCত একেসকলৰ কোনো এটা অধিকাৰ খৰ্ব হ'ব কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ স্পষ্ট দিয়া আছে কিন্তু 7.2 BTR ৰেকৰ্ডত স্পষ্ট কোৱা হৈছে যে PGR VGR যিমানবিলাক বেল ব্লক এইবিলাকক কৰা হ'ব ৰক্ষণাবেক্ষণ দিয়া হ'ব অৰ্থাৎ এইবিলাকৰ ইভিকশ্যন কৰা হ'ব যিবিলাকৰ দখলদাৰী অৰ্থাৎ যিসকলে বেআইনীভাৱে এনক্ৰচ কৰিছে গতিকে প্ৰক্ৰিয়াটো আমি দেখা পাইছিলোঁ আৰম্ভ কৰিছিলে কিন্তু হাগ্ৰামা মহী ডাঙৰীয়া আহি যেতিয়া স্পষ্ট ভাষাত ক'লে যে যদি ইভিকশ্যন কৰে আকৌ আমি নেক্সট দিনাখনে ঘৰবাৰী বনি বহাই থৈ দিম গতিকে এটা কম্পিটিটিভ এটা পলিটিক্স কিন্তু BTR একৰ্ডটো আজি সংবিধানৰ কোনো এটা সুৰক্ষা নাই BTCৰ একৰ্ডটোৱে এটা এক্সটেনশ্যন মই বুজাত আৰু BTR একৰ্ডটো হ'ল BTC একৰ্ডৰ এক্সটেনশ্যন গতিকে BTC নোহোৱাকৈ BTRই নহয় অৰ্থাৎ BTAD নোহোৱাকৈ BTR নহয় চৰকাৰখনৰ নামটো হ'ল BTC সলনি হোৱাই নাই গতিকে এৰিয়াটোহে অলপ সলনি হ'ল পৰা আহিব ভাবাৰ কথাই নহয় একেবাৰে স্পষ্ট আৰু আজিৰ দিনত ফ্ৰী এণ্ড ফেয়াৰ যদি নিৰ্বাচন যদি হয় BPF 100% আহি যাব আপুনি দলত ঘূৰি সব ঠিকেই আছে মানুহবিলাকে অলপ যেতিয়া নেতৃত্ব দিয়া মানুহ নাছিল তেতিয়া ইপাল সিপাল হৈছিলে কিন্তু এতিয়া সব ঠিকেই আছে কাৰণ টেষ্টটো পালে যে তুলনামূলকভাৱে কোনটো বেছি বেয়া আৰু ভাল বুলি নকওঁ মই কোনটো বেয়া একেবাৰে বেয়া এটা সুপাৰলেটিভ ডিগ্ৰীত বেয়া এনেকুৱা ধৰণৰ মই তেনেকুৱা ধৰণে ভাবোঁ আজি BPFৰ যদি উত্থান হৈছে যে UPPL আমাক সুবিধাটো দিছে একেসকলে চলাব জানা নাই সাধাৰণ কথা যে বহু ক্ষেত্ৰত আমাৰ মন্দিৰ কমিটিৰ মানুহবিলাকে আমাৰ চিফ মহোদয়ক বিচাৰি নাপায় কিন্তু স্পষ্ট দিয়া হৈছিলে যে ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ সপ্তাহত এবাৰ ৰাইজক দেখা দিয়া হ'ব তাৰপিছত কি দুৰ্নীতি মহিমূৰ কৰা হ'ব দূৰ কৰা হ'ব গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে দুৰ্নীতি হৈছে না নাই কাৰণ এণ্টায়াৰলি 100% শেষ কৰাটো মানে সম্ভৱ নহয় কিন্তু এইটো এটলিষ্ট কমাব পাৰি এইটোতো চেষ্টা চলা দেখা নাই আজি অলপতে আমাৰ বাছ ট্ৰাকবিলাক চলা নাই আমাৰ হাতত তথ্য আছে কিন্তু কোনেও ৰিটেন লিখিত হিচাপে কাকো দিয়া নাই চৰকাৰতো জনাই দিয়া নাই কিন্তু 2 সপ্তাহ ধৰি যদি গাড়ীখন নচলিল প্ৰশ্নটো উদয় হৈছে আজি মাহাতি আৰু মানুহৰ সংঘাত দৰংগাজুলি ৰেঞ্জ অফিচত গাড়ী এখনো নাই ৰেঞ্জাৰৰ সৈতে গাড়ীখন ধৰি পেলাই থানাত আছে গাড়ীখন কিন্তু গাড়ীৰ ব্যৱস্থা আজিৰ দিনত BTC চৰকাৰে কৰা নাই কিন্তু দেখা গ'ল যে প্ৰতিদিনে আমি দেখা পাওঁ সন্ধিয়া হোৱাৰ লগে লগে যে মানুহবিলাকে তাত মানে গাড়ী পৰা 2000কে তুলিছে হয় না নহয় এইটো ক'বই লাগিব গতিকে তেনেকুৱা আমি দেখা পাইছোঁ আগে পিছে নোহোৱা BPFৰ 17 বছৰৰ শাসনত কোনোবাই ৰেঞ্জাৰৰ পৰা তেনেকৈ এটা
মাহেকীয়া তেনেকৈ এটা বন্দবস্ত নাছিল কোনো এটা সভা সমিতিত তেনেকুৱা এটা কৰিব লগা হোৱা নাছিলে চৰকাৰ আছিল যি পাৰে আমি দিছিলোঁ আমাৰ ফালৰ পৰা গতিকে নিশ্চয় এইবিলাক সঁচাটো সঁচা ক'ব লাগিব গতিকে মই ভাবোঁ যে ইমান হাতী আৰু মানুহৰ সংঘাত বিশেষকৈ আমাৰ এই অঞ্চলবিলাকত কিন্তু তাত ষ্টাফ যিসকল আছে মেক্সিমামে ৰিটায়াৰমেণ্ট যাওঁ অৱস্থা 60 বছৰ হ'বহি কিছুমানে 1 বছৰ আছে কিছুমান 1.5 বছৰ আছে গাড়ী এখনৰ ব্যৱস্থা নাই ৰাতি কোনফালে যাব গাড়ী নাই সেইফালেদি ৰাইজৰ ওপৰতো অলপ সন্দেহ ৰাইজে বোলে ক্ষুব্ধ হৈ গ'ল মোৰ নিজৰে তামোলৰ বাগান তহিলং হৈ গ'ল বেলেগকনো কি ক'ম